হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আলোচনা কৰিম 2 লাখ টকাটো কেতিয়া দিব, অৰ্থাৎ আত্মনিৰ্ভৰ আঁচনিৰ যি 2 লাখ টকা সেই টকাটো কেতিয়া দিব আৰু কিমান স্ক'ৰ হ'লেহে আপোনালোকে চিলেকশ্যন হ'ব, আৰু যিসকল কল লেটাৰ পায়ো ইণ্টাৰভিউলৈ যাব নোৱাৰিলে তেওঁলোক কি হ'ব আৰু কোনসকলে টকা নাপাব, মই আপোনালোকক সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব। লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ চাব পাৰে। প্ৰথমতে মই জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ 2 লাখ টকাটো সোমাবলৈ হ'লে কিমান স্ক'ৰ লাগিব। এই স্ক'ৰটো এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ, 30,000 যুৱক যুৱতীকহে প্ৰথমতে চিলেক্ট কৰি টকাটো দিব বুলি কৈছে। কিন্তু কিমান স্ক'ৰ হ'লে দিব, কিবা স্ক'ৰৰ কিবা অনুমানিক দিছে নেকি? তো মই আপোনালোকক জনাব বিচাৰিছোঁ, ইয়াৰ কোনো স্ক'ৰৰ পৰিমাণ ধৰা নাই। কিন্তু 30,000 যুৱক যুৱতীক কিদৰে চিলেক্ট কৰিব, ইয়াৰ কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। যদি আহে মই আপোনালোকক নিশ্চয় জনাম। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, কল লেটাৰ পায়ো যিসকলে কল SMS পায় ইণ্টাৰভিউত যাব নোৱাৰিলে তেওঁলোক টকাটো পাবনে নাই। মই জনাব বিচাৰিছোঁ, যিসকলে কল SMS এটেণ্ড কৰিব নোৱাৰিলে বা ইণ্টাৰভিউ এটেণ্ড কৰিব নোৱাৰিলে, তেওঁলোকে যদি এইবাৰৰ দ্বিতীয়বাৰৰ কাৰণে আকৌ নাহে কল SMS, তেতিয়াহ'লে তেওঁলোকক এই বছৰত যিসকলে এপ্লাই কৰিব, সেই এপ্লাই কৰা সকলৰ লগত প্লাছ কৰি নেক্সট বছৰত আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। তেনেকুৱা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব, সেইবোৰত আপোনালোকে গ'লে আপোনালোকৰ ইণ্টাৰভিউটো দিয়াৰ পিছত ঠিক তেনেকৈ অক্টোবৰ বা ছেপ্টেম্বৰ মাহত আপোনালোকৰ যি 2 লাখ টকা, সেই 2 লাখ টকাটো দিয়াৰ ঘোষণা কৰিব। কিন্তু আৰু বাকী যিমান 70% যি টকা পাবলৈ থাকিব, সেই সকলো কেতিয়া দিব, তেখেতলোকক কেতিয়া দিব টকাটো, সেইটোহে মেইন কথা। টকাটো পাবলৈ আমি কি কৰিব লাগিব? আমি একো কৰিব নালাগে। সেইটো তেখেতলোকে প্ৰথমতে 30,000 যুৱক যুৱতীক দিয়াৰ পাছত 2 মাহৰ পাছতেই যিসকল বাকী থকা লোক, তেওঁলোককো 1 লাখ টকাকৈ প্ৰথমতে দিব। তাৰপিছতহে লাহে লাহেকৈ আৰু 1 লাখ টকাটো দিব। কাৰণ একেবাৰে টকাটো নিদিয়ে। কাৰণ 1 লাখ টকাটো ইয়াৰ কাৰণে প্ৰথমতে দিব যে সেই মানুহজন বিজনেছ কৰিছেনে, যিটো কামৰ কাৰণে সি লোনটো লৈছিলে সেই কামটো তেওঁ ব্যৱহাৰ কৰিছেনে নাই, সেইটো চাব। তাৰপিছতহে টকাটো আৰু নেক্সট পৰ্যায়ত 1 লাখ টকাটো দিব। আৰু এইসকলে নাপাব টকা, যিসকলে বৰ্তমান কল SMS পায় বা কল লেটাৰ পায়, ইণ্টাৰভিউত এটেণ্ড হ'ব নোৱাৰিলে, সেইসকলে এই বছৰত পইচাটো নাপাব। নেক্সট বছৰত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পাছতহে তেওঁলোকে আকৌ ভাইভা টেষ্ট দিয়াৰ পাছত তেওঁলোকৰ যি 2 লাখ টকা, সেই 2 লাখ টকাটো ঠিক এই বছৰ যেনেকৈ দিছিলে, ঠিক নেক্সট বছৰ হয়তো তেনেকুৱা ছিষ্টেমতে দিব। এইটোৱে আছিলে ইনফৰ্মেশ্যন। আৰু 2 লাখ টকাটো আৰু আপোনালোকক কেতিয়া দিব বুলি আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে। যিটো আপোনালোকৰ 2 লাখ টকা, সেই টকাটো ছেপ্টেম্বৰ মাহতেই দিব খানাপাৰাত। তাতে 30,000 যুৱক যুৱতীক মাতিব। কোনে পায় বৰ্তমানলৈকে অফিচিয়েল নটিচ অহা নাই। যদি আহে, যদি লিষ্ট আহে, তেতিয়াহ'লে আপোনালোকক নিশ্চয় আগতীয়াকৈ জনাম, যাতে আপোনালোকে গম পায় যে আপোনালোকৰ নামটো আছে। আপোনালোকে চিন্তা নকৰিব, আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। লগতে জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ এই ইনফৰ্মেশ্যনখিনি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি আকৌ এবাৰ ক'ব বিচাৰিছোঁ, চেনেলটো নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব।
যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ চাব পাৰে। ধন্যবাদ।